আজি মই ক'ত মন পৰিছে বা তুমি যদি আদি থাকিলা হেতেন বাপ ইমান ৰাতি হ'ল দেউতাচোন অহাই নাই মোৰ ভয় লাগি আছে ইমান দেৰি কৰিব লাগে নে এই ৰাতি মোৰ ভয়হে লাগি আছে যে কি কৰিম মই দেউতা মোৰ ভয় লাগি আছে দেউতা বাবা ও বাবা বাবা ক'ত গলি বাবা ইস শুই আছেচোন বাবা ওই বাবা কি কৰিছা তুমি ইমান গৰমত শুই আছা যে হা চাও আছো কি হৈছে ভয় লাগিছে ইমান গৰম ঘৰ মোৰ দেৰি হৈ গৈছে ন বাবা আজি অকণমান দেৰি হৈ গ'ল অফিচৰ পৰা আহোঁতে চাওঁ 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 আজিৰ পৰা মই আৰু দেৰি নকৰোঁ দেই আজিৰ পৰা মই দেৰি নকৰোঁ মোৰ ভুলেই হৈ গৈছে আপুনি মোক আজিৰ কাৰণে বেয়া নাপাবা দেই মই তোমাক বৰ ধুনীয়াকৈ চাহ বনাই দিম এতিয়া দেই চাওঁ হাঁহি দিয়া চাওঁ হাঁহি দিয়া হাঁহি দিয়া হাঁহি দিয়া ভালকৈ হাঁহি দিয়া জানটো মই তোমাৰ কাৰণে এতিয়া ধুনীয়া গৰম চাহ বনাই আহি আছো দেই ঠিক আছে বাবা ৰিহান অ' ৰিহান ৰিহান অ' ৰিহান বাবা বাবা উঠা বাবা উঠা এতিয়া স্কুল আছে নহয় তোমাৰ স্কুল টাইম হ'ব উঠা মোক তোমাৰ বহুত দেৰি হৈ গৈছে স্কুলৰ টাইম হৈ গৈছে এতিয়া হয়নে নহয় ব'ল দাঁত ব্ৰাছ কৰিবা গা ধুব লাগিব অকণমান পঢ়িব লাগিব মানুহজনী অবিহনে জীৱনটোৱে আধৰুৱা हे माँ मुझे पुस्तक दो मैं विद्यालय जाऊंगा पढ़ लिख कर दुनिया में मैं भी नाम कमाऊंगा ৰিহান ओ কি কৰিছা নে পঢ়িছো মই ইমান সময় হৈ গ'ল স্কুল যাবৰে হ'ব এতিয়া তুমি এতিয়া ৰেডি হৈ লোৱা হা কিতাপ কানি বেগত ভৰাই লোৱা যদি মই তোমাক ভাত দি আছো এই কামত সোমাই কেনে মানে মোৰ চব শেষ হৈ গৈছে তাত প্ৰাইভেট জব কৰি মানে আজৰি নাপাওঁ নোপোৱা হৈছে তোমাক টাইম দিব পাৰিছো মই কিবা কৰিব পাৰিম এইবাৰ বুজাক মোক কিন্তু গাড়ী দিব লাগিব দেই মোক গাড়ী লাগিব এইবাৰ বুজাক হ'ব বেটা
বল দেখিছো বল কি করে এটা ধরছো তুমি বাচ্চা ভালকে ধৰিবা হা